মৰ্নিং বন্ধুসকল, অসমবাসী ৰাইজলৈ আৰু এখন নতুন ভিডিঅ' আগবঢ়ালোঁ। আজিৰ এই ভিডিঅ'টো কেনেকুৱা হ'ব কমেণ্ট কৰি নিশ্চয় জনাব। আৰু সকলো ভালে আছে চাগে, ময়ো ভালেই আছোঁ। অলপ কথা পাতোঁ গৰম ঠাণ্ডাৰ বিষয়ে। আপোনালোকৰ ফালে কেনেকুৱা হৈ আছে? আমাৰ এইপিনে বহুতো গৰম, কিন্তু এতিয়া আম খোৱা টাইম। গৰমৰ সময়ত আৰু কি খাম, আৰু টেঙাকে বেছি খাব মন যায়। তথাপিও আপোনালোকে কি কি খাই ভাল পায়? আৰু মোৰ পিছফালে বাঁৰ জোপাৰ তলত মই থিয় হৈ আছোঁ বৰ্তমান। কেনেকুৱা মজা, ঠাণ্ডা ঠাণ্ডা কুল কুল লাগি আছে। বন্ধুসকল, ভাবিলোঁ অলপ দোকানত যাম বুলি। মোৰ এখন পেণ্টটো অলপমান চিলাই গুচি গৈছে, সেইটো অলপ ঠিক কৰাই লৈ আহিম। আৰু লগতে গৈ থাকোঁতে আপোনালোকৰো লগতো অলপ ভিডিঅ'ৰ জৰিয়তে কথাও পাতিম বুলি আগবাঢ়ি আহিলোঁ। আৰু বন্ধুসকল, এতিয়া বলক মিহি মিহিকৈ আগবাঢ়ি থাকোঁ, হয়নে নহয়? বহুত মানে ৰ'দো দি আছে, তথাপিও অলপ আগবাঢ়িম। নহ'লেতো ইয়াতে থিয় হৈ থাকিলে মই দোকানত কেনেকৈ গৈ পাম। বলক বন্ধুসকল, আপোনালোককো দেখাই আছোঁ ৰাস্তা পদূলিকেইটা। বহুতো গৰম, কিন্তু তথাপিও আৰু আপোনালোকৰ কাৰণে এখন ভিডিঅ' বনাই আছোঁ। ভাল লাগিলে কমেণ্ট কৰিব, আৰু ভাল নালাগিলে ডিছলাইক কৰি ভিডিঅ'টো ইয়াতে এৰি দিব পাৰে। বলক এতিয়া অলপ আগবাঢ়ি যাওঁ। বন্ধুসকল, অলপ এতিয়া মই ৰাস্তা মেইন ৰোডত পাই গৈছোঁ। ইয়াত থিয় হৈ মই পথাৰৰ দৃশ্যটো অলপ দেখাই দিম, কেনেকুৱা লাগে চাই ল'ব। চাই লওক মোৰ পিছপিনে সেউজীয়া, একদম সেউজীয়া, বহুত ভাল লাগে আৰু কুল কুল গৈ আছোঁ। তথাপিও বহুত গৰম। এতিয়া বলক ডাইৰেক্টলি দোকানত গৈ লগ পাম। হেল্ল' গাইজ, ফাইনেলি দোকানত আহি পাই গ'লোঁ, আৰু দোকানত আহি উপস্থিত হৈছোঁ। এতিয়া অলপ পিছত দি দিম পেণ্টটো ৰিপেয়াৰিং কৰাবলৈ, আৰু পেণ্টটো ৰিপেয়াৰিং হৈ যোৱাৰ পিছত একদম ভালকৈ ঘৰত গুচি যাম, আৰু বিন্দাছ বাগৰি থাকিম। আৰু ইমান গৰমত কি কৰিম, এই গতিকে অলপ ধৈৰ্য ধৰিব লাগে। পুৰণা পেণ্ট এটা লৈ আহিছোঁ আৰু ৰিপেয়াৰিং কৰাই ল'ম বুলি। নতুন কিনিবতো বহুত টকা যায় না, এই গতিকে অলপ ৰিপেয়াৰিং হিচাপতো চলিব লাগে। কোনে কোনে বাৰু ৰিপেয়াৰিং কৰাই পুৰণা পেণ্ট ফাটি গ'লে কমেণ্টত জনাবচোন। বলক বন্ধুসকল, এতিয়া চিলাই হৈ যোৱাৰ পিছত আৰু কি কি কৰিম দেখাম আপোনালোকক। ক'ত ক'ত যাম, ফুৰিম অলপ। আজিৰ দিনটো এনেকুৱাই, আৰু ঘৰত যিমান দিন আছোঁ এনেকুৱাই টাইম পাছ কৰি আছোঁ, আৰু ইফালে সিফালে কৰি। বলক বন্ধুসকল, অলপ পিছত আকৌ লগ পাই আছোঁ। দুজন মিলিকে ঘরটা বানাবো, তারা চাঁদ সবাইকে আঙ্গনা মে সাজাবো। সুখে দুঃখে সঙ্গে থাকি বিদায় দিব জীবনটা, কম হতে নাই দিবি। বন্ধু বান্ধৱীসকল, অলপ পিছতে ওলাই যাম। কিয় ওলাই যোৱা নাই, কি বহুত ৰ'দ দি আছে, বহুত ৰ'দ দি আছে বাহিৰত। মানে ওলাই যাবলৈ বহুতো অসুবিধা, এই গতিকে অলপ বহি আছোঁ। খন্তেক সময়ৰ পিছতে মই ঘৰলৈ যাবলৈ ইয়াৰ পৰা ওলাই যাওঁ। আৰু কি ক'ম, আৰু মই এবাৰ বাহিৰৰ দৃশ্যটো দেখাই দিছোঁ। কিমান ৰ'দ দি আছে, ভয়ানক ৰ'দ। মই ছাতি লৈ অহা নাই। এনেকুৱা ৰ'দত ছাতি বহুতো প্ৰয়োজনীয়, কিন্তু তথাপিও মোৰ লগত নাই। এই গতিকে এবাৰ চাই লওক বাহিৰৰ দৃশ্যটো। এতিয়া যদিও ভালকৈ দেখি নাপায়, মই যোৱা টাইমত নিশ্চয় আপোনালোকক দেখাম। ৰাইজসকল, দেখি পাই আছে, এয়া গছৰ পৰা ছাঁকেইটা দেখাই আছে। ইমান ৰ'দ, ভয়ানক বগা হৈ পৰিছে। এই গতিকে বাহিৰত ওলাই যাবলৈ বহুতো অসুবিধা। অলপ ৰ'দটো কমি গ'লে ইয়াৰ পৰা যাওঁ। আৰু বলক বন্ধুসকল, এতিয়া ডাইৰেক্টলি ঘৰত বা কোনটো বা ঠাইত যদি যাওঁ ভাল লাগে দেখাম নিশ্চয়। চৰি বন্ধু বান্ধৱীসকল, মই অলপ ইফালে সিফালে ফুৰিব যাম বুলি ভাবিছিলোঁ, কিন্তু যোৱা নহ'ল। কিয় অলপ কাম হৈ গ'ল দোকানতে। অলপ কাম কৰি থাকোঁতে ইমান সোনকালে ৰাতি হৈ গ'ল। এইপিনে মোৰ পিছফালে চাওক, পূৰা আন্ধাৰ। এই আন্ধাৰ হৈ থাকোঁতে আৰু কেনেকৈ যাম, এই গতিকে যাব নোৱাৰিলোঁ। কথা দিছোঁ আপোনালোকক পূৰা কৰিম কেতিয়াবা। হয়তো আমাৰ গাঁও চহৰটো কেনেকুৱা এতিয়া বৰ্তমান, খেতি পথাৰ বাৰিষা কালত গোটেইখিনি দেখাব চেষ্টা কৰিম, কিন্তু আজি যোৱা নহ'ল। আশা কৰোঁ নেক্সট ভিডিঅ'ত আপোনালোকক নিশ্চয় দেখাম বুলি। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰি দিম দোকানতে। আৰু বাটত অলপ অসুবিধাও হ'ব পাৰে, আন্ধাৰত একো ক'ব নোৱাৰোঁ, দেখিব আপোনালোকে মোকো দেখিব নাপায়, আৰু মই একো দেখাব নোৱাৰোঁ। এই গতিকে আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম।
আৰু এটা দিন নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ইমানেই, বাই বাই।